এই জিলা পরিষদৰ সদস্য কোনোবাই মৰাণ ডাঙৰীয়াই তেখেতক সম্বৰ্ধনা জনাব। লীলা মৰাণ নেওগ ডাঙৰীয়াই সম্বৰ্ধনা জনাব। জ্যোৎস্না বৰুৱাই। আপোনালোকৰ গাঁৱৰ পৰা মোৰলৈকে আমালৈকে নিজে সমাজ কাউন্সিল গুৰুজ্যোতি মৰাণ ডাঙৰীয়া, অসম মৰাণ সভাৰ সভাপতি, মৰাণ সভাই হওক তেখেতলোকৰ যোগেদি আমাক সমস্যাখিনিৰ কথা ক'ব আৰু আমি বিতৰণ কৰি অত্যন্ত গুৰুত্বপূৰ্ণ দিন মৰাণসকলৰ কাৰণে। মই ভাবোঁ অসমৰ এটা ডাঙৰ সমস্যা আজি সমাধান হৈছে। অৰুণাচলত প্ৰায় ২৫,০০০ মৰাণ ব্যক্তিয়ে বসবাস কৰে, কিন্তু যেতিয়া অৰুণাচলে পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা পালে তেখেতলোকে তাতে জেনেৰেল হ'ব লগা হ'ল আৰু তেখেতলোকে PRC চাৰ্টিফিকেট নাপায়, PRC নাপায়। তাৰ কাৰণে তেখেতলোকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ চাকৰিত তেখেতলোকে এপ্লাই কৰিব নোৱাৰে আৰু বিভিন্ন সমস্যা হোৱা হ'ল তেখেতলোকৰ। মৰাণ ছাত্ৰ সন্থাৰ প্ৰায় 40 বছৰীয়া দাবী আছিলে, মৰাণ সংগঠনসমূহৰ প্ৰায় 40 বছৰীয়া দাবী আছিল যে আমাৰ যিসকল মৰাণ ব্যক্তি যিসকলে অৰুণাচলত বসবাস কৰে তেওঁলোকক অসমৰ PRC দিব লাগে, অসমৰ OBC উইথ নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট দিব লাগে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কামটো অলপ দিনৰ পৰা কৰি আছিলে। আজি আমি কামটো সম্পূৰ্ণ কৰিলোঁ। আজি 118গৰাকী ব্যক্তিক আমি চাৰ্টিফিকেট দিয়াৰ আজি ব্যৱস্থা কৰিছোঁ। এতিয়ালৈকে 250 ব্যক্তিয়ে PRC চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছে। PRC পালে লগত লগত অসমৰ তেওঁলোক নন ক্ৰিমিলিয়াৰ OBC হৈ গ'ল। মানে অসমত মৰাণসকলে যিমান সুবিধা পায় তেখেতলোকেও সিমান সুবিধা পাব। আজি আৰু 132খন আমাৰ সাজু হৈ আছে, অলপ কাগজ পত্ৰ দিবলৈকে আছে, সেইখিনি দিলে অতি সোনকালে দি দিম। পৰৱৰ্তী 3 মাহ বা 4 মাহৰ ভিতৰত যিসকল ব্যক্তিয়ে PRC চাৰ্টিফিকেট বিচাৰে আমি তেওঁলোকক বিচাৰি উলিয়াই PRC চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা